ঐ কাইলৈ যে ইণ্টাৰভিউ আছে তই পঢ়িছনে নাই বাৰু? এই পাহৰিলি নেকি ইণ্টাৰভিউৰ কথা? ইণ্টাৰভিউ আছে মনত যাম ইণ্টাৰভিউ দিমগৈ আৰু কিয় ইমান চিন্তা কৰি আছ? বা তুই ইণ্টাৰভিউলৈ চিন্তা কৰাৰ কথা কৈছ? হেৰৌ চাকৰি এটা নালাগে জানো তোক? মোকোতো লাগে চাকৰি এটা, গতিকে ইণ্টাৰভিউৰ কাৰণে চিন্তাটো কৰিবই লাগিব। তই পঢ়িছনে নাই পিছে? পঢ়িব লাগে নেকি? তোৰ নিচিনা চোকা ল'ৰা এটা বন্ধু এজন মোৰ লগত থাকোঁতে মই বাৰু কিয় পঢ়িম? তই যি লিখিবি মই তাকে লিখিম আৰু যদি সোধে তই তোক যি সুধিব মই তাকে ক'ম, হ'ব? হয় নেকি? হ'ব দে, এতিয়া তই কবিতা এটা গাচোন, শুনো আজি। কবিতা শুনাই নাই এইকেইদিন, কোৱা গা এটা গা। তই কবিতা শুনিবি? এটা কবিতা শুনাম আজি তোক। শুন যদি শুন। মই কাইলৈ ইণ্টাৰভিউ দিবলৈ যাম। বন্ধু এটা চিগাৰেট মই এতিয়া খাম। পইচা মোৰ হাতত নাই, বন্ধুৰ দুখ তুমি আছা চাই। মোলৈ মৰম আছে যদি কিনি আনা, লগতে আনিবা 10 টকাৰ চানা। যোৱা বন্ধু যোৱা, মোৰ দুখকণ বুজা। ইণ্টাৰভিউ দি আহি খুৱাই দিম মই তোমাক 2টা গজা। কি কি কবিতা কালি এডাল? তই মোক কবিতাৰ মাজে মানে অৰ্ডাৰ দিলি চিগাৰেট আৰু চানা আনিবলৈ ন? নাই মোৰ হাতত পইচা, ক'ৰ পৰা মই পইচা পাম? বন্ধু জানা তই মোৰ বন্ধু হৈ পেলাই ইমান মৰম লগা তই নলে গ'লে বন্ধুটো হৈ তই মোক এটা চিগাৰেট খুৱাব নোৱাৰ ন? আজি মই কেনেকৈ খাম বাৰু? মই খাব নোৱাৰিলে মই দেখোন থাকিব নোৱাৰো, তই জানই। এতিয়া কি হ'ব বাৰু মোৰ? কিয় আজি তই কি সেই ঘৰৰ পৰা পইচা চুৰ কৰি আনিব নোৱাৰিলি নেকি? নকবি আৰু, বুজিছ? ঘৰৰ PM আৰু CM বহুত কাঢ়া হৈ গ'ল। পইচা চুৰ কৰা কথাটো গম পাই এতিয়ানো ক'তনো পইচা লুকুৱাই থয় তোৰ গোটেই ঘূৰমুতীয়া বিচাৰি মই একো নাপাওঁ, বুজিছনে? অশান্তি লাগি গৈছে আৰু। জানা বন্ধু, তই খোৱাচোন মোক চিগাৰেট এটা। বাৰু সেইটো হ'ব, কিন্তু কাইলৈ কিহত যাবি ভাবিছনে? কি কৰা হ'ব? কিয়? মোৰ সেই ভটভটিখন আছেই দেখোন, সেইখনকে লৈ যাম আকৌ। দুইটা যাম আৰু ৰাতিপুৱা 6টা মানতে ওলাবি আৰু পৰীক্ষাটো দি মই আহিম আৰু। হেৰৌ তোৰ যিখন বাইক সেইখন পিছফালটো পাহাৰ সমান ওখ কৰি লৈছ। হেৰৌ সেইখনত বহি গ'লে ওখ টিলা এটাত বহি যোৱা যেনহে লাগে, আৰু মোৰ ভয়হে লাগে, বুজিছ? তই যি স্পীড চলাৱ, মোৰ যে শৰীৰৰ এটা মানুহ অংগ গৈ ইণ্টাৰভিউ জেগা পাব আশা ক্ষীণ আছে, বুজিছ? হ'ব দে লাহে লাহে যাম, কাইলৈ ওলাবি দুইটা, বুজিছ? এতিয়া যা তই ঘৰলৈ, আৰু ভালকৈ পঢ়িবি। গোটেইকেইটা মোক দেখুৱাব লাগিব কাইলৈ, ক'ব লাগিব দেই। ওলাবি কাইলৈ সোনকালে। হ'ব ব'ল এতিয়া ঘৰলৈ। ভাল আহি পালোহি দেই ইণ্টাৰভিউ জেগা, যেনে তেনে আহি পাইছোঁ, কিন্তু বহুত ভয় লাগিছিল দেই, এতিয়ালৈ যিহে চলাইছে। ক'তা? তই দেখোন কৈছিলি তোৰ এটাও অংগ নাপাবহি বুলি, গোটেই দেখোন মানুহডালেই পালেহি। এতিয়া কি হ'ল? দেখিলি নহয় কি ধুনীয়াকৈ পোৱাই দিলোহি। হ'ব, জীৱটো মই যে মুখৰ আগত লৈ আহিব লগা হৈছে, বুজিছ? কোন সময়ত ওলাই যায় তাকে ভাবি ভাবি আহি আছোঁ মই। হ'ব দে, জীৱটো ওলাই নগ'ল নহয়, এতিয়া তই ভিতৰলৈ ভৰাই থৈ দে জীৱটো। মণি, মণি, চাই এইফালে আহা। হয় ছাৰ, কওক। এই হেৰি নহয়, এই ইণ্টাৰভিউ দিবলৈ অহা ল'ৰাবোৰ পালেহি হ'বলা। হয় ছাৰ, পালেহি, বাহিৰতে বহি আছে সকলো। ঠিক আছে, তুমি এটা কাম কৰা, সিহঁতৰ বায়'ডাটাবিলাক লোৱা আৰু যাৰ বায়'ডাটাখন বেছি ভাল তাক প্ৰথমতে পঠোৱা। যোৱা। হ'ব ছাৰ, ঠিক আছে। আপোনালোকে অকণমান মন দি শুনকচোন। আপোনালোকৰ ভিতৰত বগাৰাম শৰ্মা কোন বাৰু? তেওঁক প্ৰথমতে মাতিছে। হয় বাইদেউ, মই কোনফালে যাব লাগিব? এইফালে আহক। ইয়াৰ মজা বেষ্ট অফ লাক। ছাৰ, যি প্ৰশ্ন সোধে কিন্তু তই তাৰ উত্তৰকেইটা মোক ক'ব লাগিব দেই। পটাপট যা তাৰ প্ৰশ্ন উত্তৰকেইটা মোক কবিহি আহি পেলাই। থেংক ইউ, হ'ব দে, আহি লওঁগৈ মই। নমস্কাৰ ছাৰ। তুমিয়ে বগাৰাম শৰ্মা নেকি? হয় ছাৰ। ঠিক আছে, এতিয়া মই প্ৰশ্ন সুধি যাম, তুমি ধুনীয়াকৈ উত্তৰ দি যাবা। হ'ব ছাৰ। কোৱাচোন, বৰ্তমান উপৰাষ্ট্ৰপতিৰ নাম কি? ভেংকায়া নাইডু ছাৰ। হৈছে। এতিয়া কোৱা, তুমি কিবা উপাৰ্জনত ব্যস্ত নে? হয় ছাৰ, ব্ৰইলাৰ ফাৰ্ম এখন আছে। সুন্দৰ। এতিয়া কোৱা, অসমৰ কৃষি বিশ্ববিদ্যালয় ক'ত আছে? যোৰহাট ছাৰ। এতিয়া কোৱা, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক কি বুলি কোৱা হয়? 7 ভনী ছাৰ। সুন্দৰ হৈছে। এতিয়া কোৱা, কৰোণা বেমাৰটো মহামাৰী বুলি বিশ্বাস হয়নে তোমাৰ? হয় ছাৰ। খুব ধুনীয়া হৈছে। এতিয়া তুমি যোৱা আৰু ইজনক পঠিয়াই দিয়াগে। ধন্যবাদ ছাৰ। বহুত টেনশ্যন হৈ গৈছে। কি বা সুধিছে তাক, সি দেখোন এতিয়ালৈকে অহা নাই।
সি আহিলে পটাপট মোৰ প্ৰশ্নকেইটা সুধি ল'ব লাগিব নহয়, প্ৰশ্ন উত্তৰকেইটা। এতিয়ালৈকে দেখোন সি পোৱাহিয়ে নাই। ঐ আহিলোঁ ঐ কি সুধিলে পটাপট মোক কচোন, প্ৰশ্ন উত্তৰকেইটা পটাপট ক। চা প্ৰশ্নকেইটা ক'বলৈ সময় নাই, তোক চাই পটাপট মাতিছে, তই মাত্ৰ উত্তৰকেইটা শুনি ল। হ'ব ক পটাপট ক। উত্তৰকেইটা হ'ল, প্ৰথম হ'ল ভেংকায়া নাইডু, তাৰপিছত ব্ৰইলাৰ ফাৰ্ম, তাৰপিছত যোৰহাট, 7 ভনী, তাৰপিছত শেষত তই হয় ছাৰ বুলি কবি। বুজি পালি? হ'ব ঠিক আছে নমস্কাৰ ছাৰ। তোমাৰ নামটো কোৱাচোন কি? ভেংকায়া নাইডু ছাৰ। বা বহুত ডাঙৰ নাম দেই। ঠিক আছে, পিছৰটো কোৱাচোন, ডিগবৈ কিহৰ বাবে বিখ্যাত? ব্ৰইলাৰ ফাৰ্মৰ বাবে ছাৰ। বা কি উত্তৰ দিলাও, ক'ত পালা এইটো? ঠিক আছে, পিছৰটো কোৱাচোন, ওছামা বিন লাডেনৰ ঘৰ ক'ত আছিল? যোৰহাটত ছাৰ। বা কি উত্তৰ দিছা তুমি এইবোৰ। বাৰু কোৱাচোন, তোমাৰ দেউতাকৰ পুতেকৰ জীয়েক তোমাৰ কি হ'ব? 7 ভনী ছাৰ। কি উত্তৰ দিছা তুমি এইবোৰ? তুমি পাগল নেকি হে? হয় ছাৰ। তুমি যোৱা ইয়াৰ পৰা যোৱা, তুমি মাথা চাথা গৰম কৰি দিবা দেই, তুমি পাগল কৰি দিবা, তুমি যোৱা। ধন্যবাদ ছাৰ। আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ অৱশ্যই কৰিব। ধন্যবাদ। এতিয়ালৈ এৰিছোঁ। বাই বাই।